জীৱনত সহজতে যি পোৱা যায় তাৰ মূল্য নাথাকে। যি পাবলৈ বহুত পৰিশ্ৰম কৰিবলগীয়া হয় তাৰ মূল্য বহুত বেছি। জীৱনত নিজৰ যুদ্ধ নিজেই যুঁজিব লাগে, কাৰণ মানুহে কেৱল উপদেশহে দিব, কিন্তু কেতিয়াও সংগ নিদিয়ে। স্বাৰ্থপৰ মানুহবোৰে সকলো সময়তে সুখৰ ভাগেই আশা কৰে, কিন্তু দুখৰ ভাগ কেতিয়াও নিবিচাৰে। সুন্দৰকৈ মিছা কথা কোৱা মানুহবোৰ সকলোৰে প্ৰিয় হয়, কিন্তু অপ্ৰিয় কেৱল মুখৰ ওচৰত সঁচা কথা কোৱা মানুহবোৰেই। ভাল বেয়া বিচাৰ কৰাৰ আগত মানুহৰ মনবোৰ বুজিব চেষ্টা কৰিবা, তেতিয়া নিজেই বুজিব পাৰিবা কোন ভাল আৰু কোন বেয়া। যেতিয়া তুমি কাৰোবাৰ বাবে বহুত প্ৰয়োজনীয় হৈ পৰিবা, তেতিয়া তোমাক মৰমেৰে আঁকোৱালি ল'ব, আৰু যেতিয়া প্ৰয়োজনখিনি পূৰণ হৈ যাব, তেতিয়া বিভিন্ন অজুহাত দেখুৱাই তোমাৰ পৰা আঁতৰি যাব। জীৱনত তিনিজনক কেতিয়াও ক্ষমা নকৰিবা। নম্বৰ 1, যিজনে ভালপোৱাৰ নামত অভিনয় কৰে। নম্বৰ 2, যিজনে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। নম্বৰ 3, যিজনে বিশ্বাসৰ নামত বিশ্বাসঘাতকতা কৰে। নিজৰ দুৰ্বলতাক কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিবা, কাৰণ মানুহ জাতিটো বৰ নিষ্ঠুৰ। খোজ এনেদৰে কৰা যাতে চিন ৰৈ যায়, কৰ্ম এনেদৰে কৰা যাতে পৰিচয় ৰৈ যায়, আৰু পৃথিৱীত এনেদৰে জীয়াই থকা মৰাৰ পিছতো যাতে আদৰ্শ হৈ ৰৈ যায়। বহুত কষ্ট হয় তেতিয়া যেতিয়া আপোন মানুহবোৰে পৰিস্থিতি নুবুজি ভুল বুজে। তুমি এটা কুকুৰক 3 দিনৰ বাবে যত্ন লোৱা, সি তোমাক চিৰজীৱন মনত ৰাখিব। কিন্তু তুমি এজন মানুহক 3 বছৰ যত্ন লোৱা, তেওঁ তোমাক 3 দিনতে পাহৰি যাব। জীৱনত সময়তকৈ বেছি আপোন আৰু কোনো নাই, কাৰণ সময় ভাল হ'লে সকলো আপোন হয়, আৰু সময় বেয়া হ'লে আপোন মানুহবোৰো পৰ হৈ পৰে। কিছুমান মানুহে কেতিয়াও আমাৰ আপোন নহয়, মাথো আপোন হোৱাৰ অভিনয়হে কৰে, কেৱল নিজৰ স্বাৰ্থ প্ৰয়োজন পূৰণ কৰাৰ উদ্দেশ্যে। যোনে তোমাক সঁচাকৈ মনৰ পৰা ভাল পাব, তেওঁ তোমাৰ লগত 5টা আচৰণ কৰিব। নম্বৰ 1, সঁচা ভাল পোৱাত এজনে আনজনক সদায় সন্দেহ কৰিব। সঁচা ভাল পোৱাত এজনে আনজনক হেৰুৱাব নিবিচাৰে। 2 নম্বৰ, এজনে আনজনক সদায় গুৰুত্ব দিব আৰু সন্মান কৰিব। নম্বৰ 3, হাজাৰটা ব্যস্ততাৰ মাজতো এজনে আনজনক সময় দিব। 4, সঁচা ভাল পোৱাত হাঁহি ধেমালিতকৈ খং অভিমানহে বেছি। 5 নম্বৰ, পৰিস্থিতি যিমানে কঠিন আৰু বেয়া নহওক কিয়, সঁচা ভাল পোৱাত কেতিয়াও এজনে আনজনৰ হাত এৰি নিদিয়ে। গছৰ পাত সৰাৰ আগতে যেনেকৈ ৰং সলনি হৈ যায়, ঠিক তেনেকৈ মানুহবোৰ সলনি হৈ যোৱাৰ আগত কথাবোৰৰ ৰস নোহোৱা হৈ যায়। মৰমৰ ভিউৱাৰ্ছসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব।